Hey guys, welcome to my YouTube channel Heavens Vlog. So guys, আজি ভিডিওটো বহুত দূৰ আহি কিনে আৰু মানে ষ্টাৰ্ট কৰিব লগা হ'ল। তো আমি গৈ আছোঁ এতিয়া দুজন আমি গৈ আছোঁ এতিয়া নাৰাংগিৰি হিল। তো আৰু আপোনালোকক দেখুৱাই আছোঁ যে নাৰাংগিৰি হিল আৰু যিটো আজি 26 জানুৱাৰী তো ছটা মোটা এটা ৰাইড কৰোঁ বুলি ভাবিছোঁ আৰু তো সেইকাৰণে ভাবিলোঁ তো নাৰাংগিৰি হিললৈ পাহাৰলৈ গৈ আহোঁ। তো ব্লগ তেনেহ'লে আৰু যাই থাকোঁ। তো গাইছ আৰু বেছি দূৰ নাই চাবলৈ তো আমি আৰু তো আপোনালোকক দেখুৱাই দি আছোঁ নাৰেংগী পাহাৰটো অলপ আছে আৰু অলপ গ'লে পাম। তো আহি পালোঁ বহুত দূৰ তো ব্লগ তেনেহ'লে তাত দেখুৱাই আছোঁ আৰু পাহাৰটো আপোনালোকক দেখুৱাই দিওঁ ইয়াৰ পৰা অলপমান। তো গাইজ ফাইনেলি আহি পালোঁ দিয়ক আৰু এইটো বনাই থৈছে আৰু ইয়াৰ ওপৰত আছোঁ আমি বহুত ওপৰ হয় আৰু এইটো ঘৰ তো চাওক সেয়াৰ তলত তো চিৰি দি উঠি আহিব লাগে এনেকৈ। তো এইটোৱে হয় সেইখন অলপ ভালকৈ দেখুৱাই দি আছোঁ ৰ'বা। তো ইয়াতে আছোঁ আমি বহুত ওপৰ হয় আৰু ইয়াৰ পৰা আপোনালোকে চাব পাৰে সুন্দৰ সুন্দৰ নাজাৰা গাইজ। তো চাওক নাজাৰা তো এইফালে দিও চাওক আপোনালোকে নাজাৰা আৰু গাইজ তলৰ পৰা চাওক য'ত আছিলোঁ আমি সেইটো ঘৰটো চাওক আপোনালোকে। তো এইটোৱে হয় গাইজ সেইটো ঘৰ আৰু য'ত আছিলোঁ আমি অলপ আগতে। আৰু এয়া পাহাৰটোৰ অলপ ওপৰত উঠিলোঁ আৰু তো সেইটো তলৰ পিনে তো উঠিলোঁ আৰু এনেকৈ আৰু পিছপিনে এটা মন্দিৰ আছে সৰুকৈ আৰু মেইন মন্দিৰটো আপোনালোকক দেখুওৱা নাই। তো যাবৰ সময় আপোনালোকক দেখুৱাই আছোঁ মেইন মন্দিৰটো গেটটো দেখুৱাই আছোঁ আপোনালোকক। আৰু আমি এনেকৈ আৰু মানে পাহাৰৰ ওপৰতে আৰু ভিডিঅ'টো এইটো কোৱা হ'ল আৰু আপোনালোকক গেট ঠেট আৰু দেখুওৱা নহ'ল। তো অলপ পিছতে পাব আপোনালোকে যাবৰ টাইমত আপোনালোকক দেখুৱাই আছোঁ গেট ঠেট চব একেবাৰে দেখুৱাই আছোঁ। আৰু এতিয়া আমি ইয়াত এটা ফটোশ্বুট কৰি আছোঁ আৰু অলপ চাওক গাইজ যিহেতু আজি 26 জানুৱাৰী তো পূৰা ফ্লেগ টেলে লৈ আহিছোঁ আৰু পতাকাটো আমাৰ জাতীয় ৰাষ্ট্ৰীয় পতাকাটো। তো এনেকৈ ফটোশ্বুট কৰি আছোঁ আৰু আমি একদম মানে শিলৰ ওপৰত উঠি আৰু চাইকেলটো উঠাই। তো ময়ো এতিয়া ফটোশ্বুট কৰিলোঁ অলপমান। তো অলপ পিছত গৈ আপোনালোকক দেখুৱাই আছোঁ গেট মেইন মন্দিৰটো দেখুৱাই আছোঁ আপোনালোকক। তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু স্কিপ নকৰাকৈ চাই থাকক গাইজ। A few minutes later. তো গাইজ আপোনালোকক প্ৰথমতে মেইন মন্দিৰটো দেখুওৱা নাই আৰু গেটটো দেখুওৱা নাছিলোঁ। তো আপোনালোকক এতিয়া দেখুৱাই দিম আৰু মেইন মন্দিৰটো আৰু মন্দিৰৰ কাষতে আছোঁ মই। আৰু চাওক আপোনালোকে এয়াই হ'ল নাৰাংগিৰি পাহাৰৰ মন্দিৰ আৰু ওচৰলৈ গৈ দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ এইটোহে মন্দিৰটো চাওক আপোনালোকে ভালদৰে। আৰু গাইজ এইটো হয় গেটটো তো বহুত দূৰত গেট এনেই আৰু সৰুকৈ এটা বনাই থোৱা আছে আৰু গেট যিহেতু এটা থাকিব লাগে আৰু পূজাৰ আগে আগে এনেকৈ গেট বনায় আৰু তো সেইটোৱে হ'ল এটা সৰুকৈ গেট আৰু গাইজ আহিব বিচাৰিলে আহিব পাৰে। তো মই ডিছক্ৰিপশ্যনত লোকেশ্যনটো দি থ'ম এইটো পাহাৰৰ। তো আপোনালোকে আহিব পাৰে ভাল হয় আৰু আহিব ভাল লাগে আৰু এনেকুৱা এটা ঠাইত আৰু কোনোবা দিন তো আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে ইয়াত। মই ডিছক্ৰিপশ্যনৰ লোকেশ্যনটো আপোনালোকক দি থ'ম। তো আপোনালোকে লোকেশ্যন চাই কিনে আহিব পাৰে ইয়াত। তো গাইজ বহুত সুন্দৰ হয় মন্দিৰটো। তো গাইজ যিহেতু আজি 26 জানুৱাৰী তো এনেকুৱা আৰু ছটা মোটা এটা ৰাইড কৰোঁ বুলি ভাবিছোঁ আৰু সেইকাৰণে আহি গ'লোঁ ইয়াত। তো ওচৰতে হয় বেছি দূৰ নহয় আমাৰ তাৰ পৰা আৰু ইয়াত অহাটো তো ইমান দূৰ নহয়। তো আৰু গাইজ ভাবিছোঁ আৰু মানে ৰাইড কৰিম বুলি ভাবি আছোঁ আৰু তো ৰাইড কৰিলে আপোনালোকে হয়তো দেখা পাব আৰু আপোনালোকে মোক ছাপোৰ্ট কৰক যাতে মই আগুৱাই যাব পাৰোঁ আৰু ৰাইড কৰিম। তো এটা চাইকেল ল'ব লাগিব তো তাৰ পৰা মই ৰাইড ষ্টাৰ্ট কৰিম আৰু আপোনালোকে চাব ভিডিঅ'বিলাক আৰু আগৰ ভিডিঅ'বিলাকো চাব। আৰু গাইজ আজি ভিডিঅ'টো এইখিনিতে আছিল আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। তো লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ
সোনকালে মোৰ চেনেলটোত 1K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গাইছ আজি ভিডিঅ'টো এইখিনিতে আৰু লাইক এটা কৰি দিব সেইটো ভিডিঅ' তো টাটা বাই বাই আজিলৈ ইয়াতে আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ আৰু ৰ'ব তো ভিডিঅ'টো ইয়াতে সামৰণি হোৱা নাই তো আজি যিহেতু 26 জানুৱাৰী সকলোৱে জানা আজি 26 জানুৱাৰী আৰু কমেণ্টত জয় হিন্দ বুলি লিখি দিবা তো আপোনালোকৰ যদি দেশখনক মানে ভাল পোৱা তো তেনেহ'লে কমেণ্টত জয় হিন্দ বুলি লিখি দিবা তো সেইটোৱে মই ক'লোঁ আৰু তো গাইছ আজিলৈ ইয়াতে টাটা বাই বাই আৰু এটা নেক্সট ভিডিঅ'তে লগ পাই আছোঁ আৰু